আৰু মিডিয়া পাৰ্চনলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে আজি আমি BTCৰ কৰ্মচাৰীসকলে একগোট হৈ আমাৰ অসমৰ মাননীয় গভৰ্ণৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱলৈ আমাৰ বড়োলেণ্ড কৰ্মচাৰী পৰিষদ তৰফৰ পৰা এখন মেমৰেণ্ডাম ছাবমিট এইমতে আমি কৰিলোঁ। আৰু এই মেমৰেণ্ডাম ইয়াৰ কাৰণে আমি ছাবমিট কৰিব লগা হ'ল যে UPPL ৰাজনীতিক দলৰ এজন কেন্দ্ৰীয় কাৰ্যকৰী সদস্য ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে যোৱা জুন মাহৰ 6 তাৰিখে আমাৰ BTCৰ কৰ্মচাৰীসকলৰ বৈধতা আৰু অবৈধতাৰ ওপৰত জাষ্টিফাই কৰিবৰ কাৰণে বা অনুসন্ধান কৰাৰ কাৰণে আমাৰ কোকৰাঝাৰ পুলিচ ষ্টেচনত এটি ক্ৰাইম ব্ৰাঞ্চত কেছ ফাইল কৰিছিলে। এই মৰ্মে ক্ৰাইম ব্ৰাঞ্চত এই কেছ ৰেজিষ্টাৰ হৈছে আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰীসকলৰ লিগেল আৰু ইলিগেল এইটো অনুসন্ধান কৰিবৰ কাৰণে এখন SIT গঠন কৰি এতিয়া তত্ত্বাৱধান কৰি আছে, য'ত আমি 2005 পৰা আজিলৈকে যিসকল কৰ্মৰত হৈ আছে তেখেতসকল কৰ্মচাৰীসকলৰ ওপৰত এটি প্ৰভাৱ বিস্তাৰ কৰিছে, যি কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেখেতসকলে এজন দুজন অবৈধভাৱে চাকৰিত জইন হোৱাসকলৰ বিপৰীতে 2005 পৰা আজিলৈকে 15 বছৰ যিসকল কৰ্মচাৰীয়ে বৈধভাৱে চাকৰি কৰি আছে তেখেতসকলৰ ওপৰত যি প্ৰশ্ন চিহ্ন সমাজৰ মাজত আনি দিছে, এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আমি ইয়াক ধিক্কাৰ দিছোঁ। গতিকে আমি অনুৰোধ কৰিছোঁ বা দাবী জনাইছোঁ UPPL ৰাজনীতি দলে অতি শীঘ্ৰে এই কৰ্মচাৰীসকলৰ ওপৰত যি এটা ঘৃণনীয় কাৰ্য কৰিছে এইটো তেখেতসকলে উঠাই ল'ব লাগে। আৰু আমি যিহেতু গভৰ্ণমেণ্ট ছাৰ্ভেণ্টহে হয়, গতিকে আমাক তেখেতসকলে চৰকাৰৰ আদেশ মৰ্মে প্ৰশাসনৰ আদেশ মৰ্মে কাম কাজ কৰি যোৱাত আমাক তেখেতসকলে সুবিধাখিনি দিব লাগে নহয়। আৰু তেখেতসকলেও জানে, কিন্তু তেখেতসকলে ৰাজনীতিৰ লাভালাভৰ কাৰণে আমাক এটা টাৰ্গেট হিচাপে লৈছে। আমি চবেই জানো যে চাকৰি জীৱনটো হৈছে এটি ব্যক্তিগত বিষয়, এটা পৰিয়ালৰ বাচি থকাৰ এটা বিষয়। গতিকে এই ব্যক্তিগত বিষয়ক তেখেতসকলে ৰাজনীতিৰ পথাৰত টানি অনাটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে আৰু এইটো আমি কম এইটো মানৱীয় এটা কাৰ্য হৈছে বুলি আমি নাভাবোঁ। গতিকে আপোনালোকে এইটোও জানে যে আছুৰ 6 বছৰীয়া অসম আন্দোলনত যেতিয়া অসম চুক্তি হোৱাৰ পিছত AGP চৰকাৰ অসমত আহিছিলে, এবাৰ নহয় দুবাৰ আহিছিলে। তেখেতসকলে এই সময়ত অসম আন্দোলনত হাজাৰ হাজাৰ যিসকলে তাত অংশগ্ৰহণ কৰিছিলে, এই হাজাৰ হাজাৰ যুৱক যুৱতীক AGP চৰকাৰে অস্থায়ীভাৱে বা মাষ্টাৰ ৰোলত তেখেতসকলে চাকৰিত নিয়োজিত কৰিছিলে, কিন্তু তেখেতসকলে ৰেগুলাৰাইজ কৰি দিব পৰা নাছিলে। ঠিক তেনেকৈ আহি 2005 AGP চৰকাৰে দি অহা কৰ্মচাৰীসকলক একেকোবে 32,000 ৰেগুলাৰাইজ কৰি দিয়া এটা উদাহৰণ আছে। কংগ্ৰেছ চৰকাৰে 2005 AGP দি অহা কৰ্মচাৰীসকলক একেকোবে 2005 32,000 ৰেগুলাৰাইজ কৰি দিছিলে। গতিকে আমাৰ BTCত আজি 15 বছৰ এটা ৰাজনীতি দলে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হয় চৰকাৰ এটা গঠন কৰি আহিছে আৰু তেখেতসকলৰ কাৰ্যকালত যে বড়োলেণ্ড একৰ্ডৰ ক্লজ মতে যিখিনি পাৱাৰ এণ্ড ফাংচন তাত প্ৰদান কৰা হৈছে, মানে প্ৰভাইড কৰা আছে, সেই মৰ্মে তেখেতসকলে এক্সিকিউটিভ কাউন্সিল মিটিঙত পাছ কৰি আমাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড এই পদবীখিনি যেহেতু পোনপটীয়াকৈ BTC চৰকাৰে দিব পাৰে, এই হিচাপে
যোৱা 2005 পৰা 11লৈকে ক'ব লাগিব তেখেতসকলে নন CSB নহ'লেও তেখেতসকলে 2005 পৰা 11লৈকে তেখেতসকলে আমাৰ বিভিন্ন ধৰণৰ যুৱক যুৱতীক চাকৰিত নিয়োজিত কৰিছিলে। উদাহৰণস্বৰূপে প্ৰথমতে BTC গঠন হোৱাৰ পিছত তেখেতসকলে নিয়োগ কৰিছিলে যিসকল BLT, প্ৰাক্তন BLT, প্ৰাক্তন আপসু আন্দোলনকাৰী নেতাকৰ্মী আৰু শ্বহীদ পৰিয়ালৰ সদস্যসকলক এনেবোৰ বহু যুৱক যুৱতীহে এই BTCত এতিয়াও নিয়োজিত হৈ আছে। গতিকে আজি তেখেতসকলে 2005 পৰা আজিলৈকে যি এটা FIRৰ যোগেদি আমাক অনুসন্ধানৰ কাৰণে এটা নিৰ্দেশ দিছে, এইটো শ্বহীদ পৰিয়াল, প্ৰাক্তন আপসু কৰ্মী, প্ৰাক্তন BLT সকলক অপমান কৰা হৈছে বুলি আমি গণ্য কৰোঁ। এনেকুৱা ঘৃণনীয় কামৰ পৰা যাতে তেখেতসকলে আঁতৰত থাকে, আমি বড়োলেণ্ড কৰ্মচাৰী পৰিষদ তৰফৰ পৰা তেখেতসকলক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ সঠিক তথ্য আমাৰ হাতত যদিও নাই, তথাপিও 2005 পৰা আজিলৈকে প্ৰায় 15,000 কৰ্মচাৰী আছে বুলি আমি বিশ্বাস। এইটো যেহেতু BTC এনে এইটো স্থাপন হোৱা নাই, সাংবিধানিকভাৱে ইয়াৰ স্থাপন হোৱা এটি পৰিষদ য'ত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে 5 বছৰৰ কাৰণে এই পৰিষদখন পৰিচালনা কৰে। গতিকে আইনৰ গঞ্জিতে যিহেতু সেইটো হৈছে আৰু আইনৰ গঞ্জিতে থাকি BTC এক্সিকিউটিভ লেজিছলেটিভে চাকৰি মুকৰল কৰি দিয়ে, সেইটো ক্ষেত্ৰত আমি আইনৰ যোগেদিয়ে আমি কেনেকৈ ইয়াৰ পৰা আমি সুৰক্ষিত হ'ব পাৰোঁ, এইটো আমি আইনৰ ব্যৱস্থাৰ মাজেদি আগুৱাই যাম। যদি কেনেকৈ আপোনালোকৰ ছাঁটাই কৰা হয় তেতিয়াহ'লে কেনে চলাব এই সচিবালয় এখন? এইটো ডাঙৰ কথা। গতিকে এইটো কেতিয়াও হ'বই নোৱাৰে। আপোনালোকক মই ইয়াকে এটা উদাহৰণ হিচাপে কৰিছোঁ যে গাঁওখনত দুজন চোৰ ধৰাত পৰিছে, কিন্তু গাঁওখনকে ধৰি আন বুলি কোৱাৰ যুক্তিকত। গতিকে তেখেতসকলে এজন দুজন যদি ইলিগেলি এপইণ্টেড যদি ছাৰ্ভিচমেন দেখিবলৈ পাইছে, তেখেতসকলক ফিংগাৰ পইণ্ট কৰি তেখেতসকলে কাৰাঘৰত সোমাই দিয়ক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু এজন দুজন চোৰৰ লগত এই 98-99 নিৰ্দোষী এমপ্লয়ীসকলক একে পথত লৈ অহাটো এইটো কোনোদিনে আমি মানি ল'ব নোৱাৰোঁ। এতিয়ালৈকে 29 জনক টাৰ্মিনেট কৰা হৈছে, আকৌ 180 জন আকৌ টাৰ্মিনেট কৰিবলৈ গৈ আছে, কি ক'ব? এইটোৰ বিষয়ত আমি কৰ্মচাৰী তৰফৰ পৰা বিশেষ ক'বলগীয়া নাই, কিয়নো এইটো আইন প্ৰক্ৰিয়াত এইটো যিহেতু এটা অনুসন্ধান চলি আছে। গতিকে কোনটো প্ৰচিডিউৰত তেখেতসকলক নিয়োগ কৰা হৈছিলে এইটো সময়ত সেইটো দেখা পাব। গতিকে আমি যিহেতু এজন এই BTCৰ স্বাৰ্থত কাম কৰা এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হয়, গতিকে আমাৰ আমাৰ ছাৰ্ভিচ লাইফটো যাতে সুৰক্ষিত থাকে, নিজৰ যে ছাৰ্ভিচ লাইফটো সুৰক্ষিত থাকে, তাৰ কাৰণেহে আমি প্ৰটেষ্ট কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে BTCখন যিহেতু এনেই হোৱা নাই, তাত হাজাৰ হাজাৰ শ্বহীদৰ তেজৰ বিনিময়ত এই BTCখন হৈছে আৰু তাত হাজাৰ হাজাৰ কৰ্মচাৰীসকলে আন্দোলনৰ যোগেদি তাত সংস্থাপন পাইছে। গতিকে যিসকলে আজি এটা ৰাজনীতি দলে BTC দখল কৰাৰ কাৰণে আগবাঢ়ি আহিছে, তেখেতসকলো এটা সময়ত হয়তো এই বড়োলেণ্ড আন্দোলনৰে এজন নেতাকৰ্মী। গতিকে তেখেতসকলে প্ৰথমতে বুজাটো দৰকাৰ আছিল যে এইসকল মানুহক যদি আমি অভিযোগ কৰোঁ, তেতিয়াহ'লে আমাৰ জ্যেষ্ঠ ভাতৃসকলকে আমি দোষাৰোপ কৰা হ'ব বুলি তেখেতসকলে আগতে এইটো ভাবি ল'ব লাগিছিলে। যাৰ কাৰণে এতিয়া এই পৰিৱেশটো সমাজত এটা বেয়া এটা খবৰ হিচাপে বিয়পিব ধৰিছে, কিন্তু ইয়াকে আমি তেখেতসকলক নিন্দা কৰিছোঁ। ইতিমধ্যে ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে যি অভিযোগ আনিছে, সেই অভিযোগত আমি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়া কৈছে যে সৌ সিদিনাখন 29জন কৰ্মচাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।
এইটো ক্ষেত্ৰত আমি গম নাপাওঁ তেওঁলোকৰ যদি কিবা মানে নিযুক্তিৰ ক্ষেত্ৰত কিবা অনিয়ম বা তেনেকুৱা নীতি নিয়ম পালন কৰা হোৱা নাছিল তেনেহ'লে সেইটো ক্ষেত্ৰত আমাৰ ক'ব লগা নাই কিন্তু আমাৰ ভালেখিনি আমাৰ যিখিনি আমাৰ কৰ্মচাৰী আছে 2005 পৰা আজিলৈকে বা আমি নিজে CSB চিলেক্টেড হৈ পেলাই এখন CSB গভৰ্ণৰৰ পৰা এপ্ৰুভ হোৱা এখন বোৰ্ড আৰু সেই বোৰ্ডৰ পৰা আমি বাছনি হৈ পেলাই আমি চাকৰি জইন কৰিছোঁ আৰু তেনে স্কেলত এনেকুৱা এটা যিটো অভিযোগ আনিছে এই অভিযোগটোৱে আমাক যথেষ্ট মানসিকভাৱে আমাক হেৰাস্তি কৰিছে আমি ভাঙি পৰিছোঁ আমাৰ আত্মসন্মানত আঘাত পৰিছে আৰু লগতে আমাৰ চাকৰি জীৱনতো আমাৰ সুৰক্ষাৰ এটা প্ৰশ্ন আহি পৰিছে সেয়েহে আমি আমাৰ বিশ্বাস আছে প্ৰশাসন যন্ত্ৰৰ ওপৰত আমাৰ ৰাজ্যপাল মহোদয়ৰ ওপৰত আমাৰ বিশ্বাস আছে সেয়েহে আমি তেখেতসকলক বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ৰ জৰিয়তে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দেৱলৈ আমি আমাৰ মেমৰেণ্ডাম আমি ছাবমিট কৰিছোঁ আমাৰ বিশ্বাস আছে তেখেতসকলে এই বিষয়টো নিশ্চয় দৃষ্টিগোচৰ কৰিব চাব আৰু এই বস্তুটো এই যিটো অভিযোগ আনিছে এই অভিযোগৰ ক্ষেত্ৰত তেখেতসকলে এটা যাৱতীয় এটা ব্যৱস্থা ল'ব বুলি আমি বিশ্বাস কৰি আজি আমাৰ এই আমি মেমৰেণ্ডামখন ছাবমিট কৰিছোঁ